মানে পগলা হৈ গৈছো এতিয়া পৰুৱা পোৱালিকে হৈছে 6 মাইলৰ পৰা আমি আহিলো চচললে কিন্তু এতিয়া জানিলো যে চচলত বোলে লঞ্চ নাই আকৌ এতিয়া আমি বেক টু 6 মাইল হৈ আছো অহা যোৱা কৰি আছো আমি এয়াই গতি আৰু লোকে এতিয়া আমি সুদূৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা আহি আমাৰ যি গন্তব্যস্থল চচল পালোহি গুৱাহাটীৰ যি ধৰ্ণাস্থলী আমাৰ আজি এটা বৃহৎ কাৰ্যসূচী আচলতে আমি ইয়াৰ ওচৰৰে এটা ৰুমত আমি এয়া এনেকৈ ৰেডি হৈছো আমাৰ যিহেতু কাৰ্যসূচীটো আছে 10 বজাৰ পৰা আৰু আমাৰ ইয়াত টিম লিডাৰ বাইদেউ ৰূপজ্যোতি বাইদেউ কওকচোন আমাৰ জাৰ্ণিটোৰ বিষয়ে ট্ৰেইন জাৰ্ণিটো কেনেকুৱা আছিলে ট্ৰেইন জাৰ্ণিটো আমাৰ খুবেই এফালৰ পৰা খুব কষ্টকৰ আছিলে আৰু এফালৰ পৰা ভালো লাগিছিলে মানে এটা পৰিয়ালৰ যদিও আমি ইজনে সিজনক চিনি নাপাওঁ কিন্তু এটা পৰিয়ালৰ হয় এইটো কিন্তু ক'ব লাগিব ন আমিতো ইজনে সিজনক চিনি নাপাওঁ তথাপিও আমাৰ মানে আত্মীয়তাটো সোনকালে গঢ়ি উঠে নহয় জানো তো ইয়াকে কৈ ভাল লাগে ন ভাল লাগে এনেকে যাতে আমি সদায় এনেকে আহিবলৈ পাওঁ আৰু আমি ভাল উদ্দেশ্য এটা লৈ আহিছো যাতে আমাৰ সেই উদ্দেশ্যটো সফল হয় আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি যি বৃহৎ যি মহৎ উদ্দেশ্য আগত ৰাখি আচলতে ইয়ালৈ আহিছো যাতে সফল হয় এই আমাৰ সকলো আমি অৱশ্যে আমি সকলো ৰেডি হৈ গলো খালি আমাৰ তোমাৰ নামটো কি আছিলে ঋতুৰিমা হৈ আছে অলমষ্ট হৈ গ'ল তাই পুৰা লগাই আছে এতিয়া মই এইফালে আমাৰ বাইদেউ আছে ন বাইদেউ অকমান এইফালে ক'ত আছিলে আৰু আমাৰ এই বাইদেউ মেৰামনিৰ বাইদেউ আছে পিংকি দলে সেয়া আমাৰ কোন বাইদেউ আছিলে হয় আহি আজি আমি আমাৰ গন্তব্যস্থান পাই গলো যি আমাৰ যি কাৰ্যসূচী আৰু ইতিমধ্যে দেখা গৈছে যে যিখিনি আৰক্ষী যিসকল আছে খুব দিয়া হৈছে তেওঁলোক নিজৰ নিজৰ কৰ্তব্যত আৰু খুব দুখৰ সম্পাদক মহোদয় খুব কিন্তু আজি 72টো বাদেই 85ৰ তলত পাৰ্চেণ্টেজ থকা ষ্টুডেণ্টে ইউনিভাৰ্চিটিত পঢ়িবলৈ চিট নাপায় তেতিয়াহ'লে 85জন মেধা নহয় নেকি বা 72 শিক্ষা বিভাগ ডি আৰু এছএছএফ খালী হৈ থকা পদসমূহ ইতিবাচক দৃষ্টিৰে নতুনকৈ টেট অনুষ্ঠিত কৰাৰ আগতে মোকলাই দি আমাক আবেদন কৰিবলৈ সুবিধা প্ৰদান কৰে যেন শেষত আপোনাৰ জনকল্যাণমূলক পৰিকল্পনা আৰু কৰ্মৰাজিৰ প্ৰতি আমাৰ গভীৰ আস্থা আৰু বিশ্বাস আছে আপোনাৰ নেতৃত্বত অসমৰ বিকাশৰ পথত দিনক দিনে দুপে উন্নয়নৰ শিখৰলৈ গতি কৰিছে এই উন্নয়নৰ গতিত আমিও যাতে অংশীদাৰ হ'ব পাৰোঁ তাৰ বাবে আপোনাক কৰজোৰে অনুৰোধ কৰিছোঁ শিক্ষা বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰি টেট উত্তীৰ্ণ প্ৰাৰ্থীসমূহক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে যেন শেষত ঈশ্বৰৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো ধন্যবাদ এটি সমগ্ৰ অসমৰ টেট উত্তীৰ্ণ সমাজৰ সভাপতি সম্পাদক অমৰজ্যোতি ৰায় আমাৰ এয়া বিভিন্ন জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈ গ'ল আমাৰ স্মাৰক পত্ৰ